x square plus 2 root 2x plus 2 equal 0 ইয়াতে a হিসাবে আমি পাইছো x square লগত একো নাই মানে কি আছে 1 তাৰ পিছত চাবা b হিসাবে আমি পাইছো b হিসাবে x ৰ লগত আমি পাইছো কিমান 2 root 2 আৰু c হিসাবে আমি কিমান পাইছো সোৱা 2 এতিয়া আমি ac কৰিম 1 into 2 কিমান পাম 2 এতিয়া সোৱা আমাৰ বনাব লাগে 2 root 2 আমি পাইছো প্লাসত অৰ্থাৎ ac আমি পূৰণ কৰি প্লাসত পাইছো অৰ্থাৎ যি দুটা মান আমি লৈ root 2 বনাম 2 root 2 বনাম এই দুটা মান একে চিনযুক্ত হ'ব লাগিব এতিয়া আমি কি কৰিম সোৱা 2 কেতিয়া পাম সোৱা 2 উৎপাদক বিশ্লেষণ কৰিম 2 দিয়ত কেবাৰ একবাৰ 2 গুণ 2 পালো আমি নিশ্চয় জানো 2 root 2 দুটা যদি পূৰণ কৰো সোৱা root 2 দুটা যদি আমি পূৰণ কৰো root 2 into root 2 তেতিয়ালে কি হ'ব আমাৰ root 2 স্কয়াৰ হৈ 2 থাকিব অৰ্থাৎ আমি 2 হলনিত দুটা root 2 পাম দুটা root 2 যদি প্লাস কৰি দিও আমি দুটা root 2 প্লাস কৰিলে 2 root 2 পাম এটা আৰু এটা আমাৰ b ৰ মান 2 root 2 প্লাসত আছে গতিকে আমি লিখিম x square plus root 2x plus root 2x plus 2 equal 0 এতিয়া চাবা x square ইয়াতে আছে x আৰু x square ৰ পৰা আমি কি কৰিম x কমন লম দুটা x square ৰ পৰা এটা x যদি আমি কমন লও অৰ্থাৎ দুটা x ৰ পৰা এটা x যদি আমি কমন লও তোমাৰ x থাকিব প্লাস দিয়া x আমি লৈ লৈছো root 2 থাকি গল সেম লিখা x plus root 2 equal 0 এতিয়া চাবা 3 নম্বৰ পদলৈ আমি যাম আকৌ লিখি আছো x plus root 2 ইফালো x plus root 2 equal 0 3 নম্বৰ পদটো আমি চাম এতিয়া 3 নম্বৰ পদটোত চাবা 1 2 3 ইয়াতে x আছে ইয়াতো কি আছে x আছে আমাৰ ইয়াতে লাগে কি root প্লাস আছে প্লাস দিলো root 2 এতিয়া চাবা x plus root 2 x plus root 2 দুই ফালে আছে আমি কমন লৈ লম x plus root 2 কমন লৈ লম সো x plus root 2 আনিলে ইয়াতে থাকিব x plus root 2 আনি গলে ইয়াতে থাকিব plus root 2 equal 0 এতিয়া x plus root 2 equal 0 x plus root 2 equal 0 এতিয়া এটো root 2 প্লাসত আছে ইফালে গলে minus root 2 প্লাসত আছে ইফালে গলে minus root 2 অৰ্থাৎ আমি x ৰ মান পালো minus root 2 আৰু minus root 2 সাবা কেনেকে কৰিলো যে 1 into c কৰিছো আমি কিমান পাইছো a into c কৰি 2 পাইছো 2 দুটা root 2 হুমাই আছে আমি দুটা root 2 যোগ কৰি দিছো 2 root 2 পাইছো অৰ্থাৎ b ৰ মান 2 root 2 গতিকে আমি root 2x plus root 2x কৰিছো এটা root 2x আৰু এটা root 2x দুটা root 2x আমি x ৰ পৰা x কমন লৈছো x স্কয়াৰৰ পৰা x কমন লৈছো x স্কয়াৰৰ পৰা x আহি গলে ইয়াতে x থাকে আৰু x ৰ পৰা x আহি গলে root 2 থাকে x plus root 2 ৰিপিট আমি বহুৱাইছো 3 নম্বৰ পদৰ লগত আমি মিলাইছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ x আছে x দিছো